যিয়ে ছ'চিয়েল মিডিয়াত এতিয়া খলকনি এটা তুলিবলৈ সৃষ্টি হৈছে। সুন্দৰ গান গায়, কাৰ্বি ভাষাতো গান গাইছে, অসমীয়াৰ বাদে অন্য ভাষাতো গান গাবলৈ সক্ষম হৈছে। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁ বিচাৰোঁ যাতে তেওঁ প্ৰচাৰ হয়, এজন সুদক্ষ গায়ক হিচাপে আমাৰো গৌৰৱ কৰিব পাৰে, লগতে অঞ্চলৰো গৌৰৱ কৰিব পাৰে। এয়া আমাৰ লগত অংকুৰ তনয়। তোমাক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। থেংক ইউ বিদুদা। সংগীতৰ যাত্ৰা আৰম্ভ কেনেকৈ হ'ল? সংগীতৰ যাত্ৰা মানে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই আৰম্ভ বুলি ক'লে ভুল নহয়। তেতিয়া স্কুলৰ মোৰ এজন টিচাৰ আছিল, তেখেত বড়ো টিচাৰ হয়, বড়ো মিডিয়ামৰ আছিল, ভাৰত চন্দ্ৰ বড়ো বুলি পেলাই। তেখেতে আমাক অনুপ্ৰাণিত কৰিছিল। আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেখেতে তেতিয়া জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত এইবিলাক শিকাইছিল আমাক। আৰু তেতিয়াৰ পৰা এটা সংগীতৰ প্ৰতি এটা যিটো মোহ আৰু গানৰ প্ৰতি এটা, আৰু তেতিয়া সেই সময়ৰ যিখিনি গান আছিল সেই গানৰ প্ৰতি বহুত মানে হাবিয়াস এটা আছিল। আৰু তেনেকৈ ষ্টাৰ্ট কৰিব পাৰি। তোমাৰ জন্ম ক'ত আৰু কেতিয়া? 1989 মোৰ জন্ম হৈছিল ৰাণীত হৈছিল। ৰাণী ৰঙাপাৰা বুলি পেলাই এখন সৰু গাঁৱত জন্ম হৈছিল, চুবা এটাত। আৰু মোৰ দেউতাৰ নাম শুক্লেশ্বৰ বড়ো, মাৰ নাম বিমলা বড়ো। লগতে সৰু ফেমিলি এটা, তাত এটা মধ্যবিত্ত ফেমিলি। আৰু ভাই ভনী আছে, মোৰ ভাইটি আছে, ভণ্টি আছে, সকলো আছে ফেমিলিত। এতিয়া ক'ব গ'লে এটা হেপী ফেমিলি। আৰু সংগীতৰ পৰিৱেশটো ঘৰত আছিলেনে? সংগীতৰ পৰিৱেশটো সেইটোৱে। তাৰ আগতে মই ক'ব বিচাৰিছিলোঁ, ছাৰজনৰ লগতে মোৰ মা দেউতাৰো ইয়াত হাত আছে, মা দেউতাৰ আশীৰ্বাদ আছে। দেউতাই আগতে মোক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতবোৰ শুনাইছিল, বিলতে হালিছে ধুনীয়া পদমী। এইবোৰ গান সৰুতে মানে একেলগে দেউতাৰ মাজত শুই থাকে, আৰু আমি দুজনে ভাই ককাই একেলগে দেউতাৰ ইকাষে মানে বিচনাখনত শুই থাকোঁ। তেতিয়া দেউতাই এইবোৰ গান শুনাইছিল, খগেন মহন্তদেৱৰ কাউৰী পৰে, তাৰপিছত মা কামি শদিয়ালৈ যামে, আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাল গানবোৰ শুনাইছিলে, বুকু হম হম কৰে, এনেকুৱা ধৰণৰ গানবোৰ। আৰু তেনেকৈ ধৰণে সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। আগৰ যিখিনি আমাৰ মহান শিল্পী আছিল স্বনামধন্য, তেখেতসকলৰ গানবোৰ শুনিয়ে দেউতাৰ মুখৰ পৰা শুনি অনুপ্ৰাণিত হৈছিলোঁ। তেনেকৈ আমি জানিবলৈ পোৱা মতে তোমাৰ দেউতাই ভাল বাঁহী বজায়। বাঁহী ঘৰতে বজায় নে তেওঁ মানে বাহিৰতো অনুষ্ঠান কৰিছে? তেখেতে মই শুনাত তেখেতে অনুষ্ঠান আগতে হয়তো সৰুকৈ তেতিয়া কৰিছিলে, প্ৰফেচনেলি নহয়। তেখেতে নাৰায়ণ সংগীত বিদ্যালয়ত বাঁহী শিকিছিলে মোৰ দেউতা। আৰু তেনেকৈ তেখেতে কলিকতাতো আছিলে, তেখেত কিবা বিজনেছ পাৰপাছৰ কাৰণে কলিকতাত গৈছিল। তেতিয়া অৱশ্যে দেউতাৰ আৰ্লি লাইফটো ইমান এটা ভাল নাছিল, বহুত বেয়া আছিল, বহুত দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হৈছিল। তেনেকৈ তেখেতে কাম বিচাৰি পেলাই কলিকতালৈ গৈছিল। আৰু কলিকতাৰ মানুহখিনিৰ মাজত আপুনি জানে তেখেতসকলৰ যিটো সংগীতৰ এটা চৰ্চা আছে, ঠিক তেনেকৈ দেউতাই হয়তো তেখেতসকলৰ পৰা অনুপ্ৰাণিত হৈছিল, তেনেকৈ বাঁহী নাৰায়ণ সংগীত বিদ্যালয়ত তেতিয়াই শিকিছিলে। আৰু তুমিতো এতিয়ালৈকে বহুকেইজন শিল্পীৰ লগত সংগীতানুষ্ঠান কৰিছা বা সৌভাগ্যও তোমাৰ হৈছে। তাৰ ভিতৰত তাৰ লগত কৰিব তোমাৰ এটা ইচ্ছা আছে যে মই অমুকৰ লগত কৰিলে নিজকে ধন্য মানিম, বা এনেকুৱা এজন শিল্পীৰ লগত সান্নিধ্য মই পাব বিচাৰোঁ, তেনেকুৱা ক্ষেত্ৰত? অভিয়াছলি তেনেকুৱা বহুত আছে। তাৰ ভিতৰত মই যদি মেল ছিংগাৰৰ ভিতৰত যদি ভাবোঁ, এতিয়াতো মই ক'বই লাগিব জুবিন দা, পাপন দাৰ কথাটো ক'বই লাগিব অভিয়াছলি। আৰু তাৰ ভিতৰত মই সীমান্ত দাক মই ভাল পাওঁ। সীমান্ত দাৰ তেখেতৰ ভইচটো, আৰু তেখেত ইমান ধুনীয়াকৈ গায়। সীমান্ত শেখৰ লগত মানে মেল ছিংগাৰৰ ভিতৰত মানে প্ৰগ্ৰেম অসমীয়া ছিংগাৰ হিচাপে সীমান্ত শেখৰ লগত মানে প্ৰগ্ৰেম কৰাৰ কাৰণে ইচ্ছা আছে। আৰু আপুনি বহুতকেইটা ভাষাত গান গালে, তাৰ ভিতৰত নিজৰ পচন্দৰ গান বুলি যদি সুধোঁ, কোনটো গান? এতিয়া অসমীয়াৰ বাদে অন্য ভাষাৰ? অসমীয়াৰ বাদে অন্য ভাষা বুলি ক'লে মোৰ দুটা গান এতিয়া মোৰ মনত আহিছে। এটা চাপৰি গৈ আছে বুলি দেউৰী, এইটো আপাৰ আছামত দেউৰী জনগোষ্ঠীটো আপাৰ আছামত বিশেষকৈ সেই গানটো বিশেষ এটা খলিকনিও তুলিছিলে ছ'চিয়েল মিডিয়াতে হওক, ইউটিউবত হওক, বা আমি টিভিৰ ব্যক্তিগত চেনেলতো আমি দেখিবলৈ পাইছিলোঁ। তাৰে যদি 2 লাইন গুণগুণাই দিয়া। থেংক ইউ, মই গাইছোঁ বাৰু। এইটো গানটো গোৱাৰ আগতে মই দুটা কথা ক'ব ওলাইছোঁ। গানটো লিখিছিলে ৰামসাগৰ দেউৰী বুলি পেলাই, আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ এজন মানে ফাৰ্ষ্ট ৰেংকৰ অফিচাৰ আৰু অথৰিটি। তেখেত প্ৰপাৰলি দেউৰী মানুহ হয় তেখেতে, আৰু বহুত টেলেণ্টেড হয়। তেখেতে লিৰিক্সটো লিখিছিলে, ধুনীয়া এটা লিৰিক্স। আৰু আমাৰ গোটেই যিটো আমাৰ খেতি পথাৰৰ ওপৰত বেছ কৰি পেলাই গানটো লিখিছিলে।
গাভৰুসকলে কেনেকৈ সৰিয়হ তুলিবলৈ যায় তেনেকুৱা ধৰণৰ আৰু গানটো আৰু সেইটোক দেখি পেলাই আমাৰ বেলেগ মানুহে যেতিয়া তাক লক্ষ্য কৰে কেনেকুৱা ধৰণৰ এটা ফিলৰ সৃষ্টি হয় আৰু সেইটোক লৈ পেলাই আৰু এইটো যোৱা বছৰ এইটো ৰেকৰ্ডিং হৈছিলে পপুলাৰো হৈছিলে দেউৰী সমাজৰ মাজত ঠিক আছে মই গাইছোঁ যাচ্ছামি ৰাচি গাতি কি বননি চাপৰি গয়াছি যাচ্ছামি ৰাচি গাতি কি বননি চাপৰি গয়াছি উগামাই কিৰৰি যাচ্ছামি ৰাচি গাতি কি বননি চাপৰি গয়াছি উগামাই কিৰৰি চাপৰি গয়াছি উগামাই কিৰৰি এতিয়াতো আজিকালি গানবিলাক দেখা গৈছে যে কিছুমান গান একদম বিকৃত কৰি গায় বা যিখিনি গান বিকৃত হৈ আছে সেইখিনিৰ ওপৰত তোমাৰ মন্তব্য কি এতিয়া ক'ব গ'লে মোৰ তেনেকৈ ধৰি লওক কোৱাৰ অধিকাৰ নাই কিন্তু তথাপি আমি যিখিনি সৰুৰ পৰা শিকিছোঁ আৰু এতিয়া যদি অকণমান সীমিত জ্ঞান এটাও যদি আমি এপ্লাই কৰি চাওঁ আৰু আমাৰ বৰ্তমান কালচাৰটোক লৈ পেলাই আৰু আচলতে আমি বাহিৰৰ কালচাৰখিনি ষ্টাডি কৰা দৰকাৰ আমাক যিসকল স্বনামধন্য যিখিনি আমাৰ বৰ্তমান শিল্পী আছে যিখিনি মিউজিক ডিৰেক্টৰ আছে তেখেতসকলৰ পৰা মই বহুতখিনি কথা শিকিছোঁ তাৰ ভিতৰত নাম ল'ব লাগিব যজদা পৰাণ বৰকটকী অসমৰ বিখ্যাত মিউজিক ডিৰেক্টৰ পুলক দা বা তেনেকুৱা ধৰণৰ সুবদা এনেকুৱা ধৰণৰ জনপ্ৰিয় যিখিনি আমাৰ বৰ্তমানৰ যিখিনি মিউজিক ডিৰেক্টৰ আছে তেখেতসকলৰ পৰা মই কিছু কথা শিকিছিলোঁ যে আমি আচলতে নিজৰ কালচাৰটোৰ লগতে বাহিৰৰ কালচাৰটো ষ্টাডি কৰা দৰকাৰ এতিয়া তাৰ আগতে এইখিনি কথা কোৱাৰ আগতে মই অকণমান পাষ্টৰ ফালে যাব ওলাইছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱেও ৱেষ্টাৰ্ণ সংগীতৰ প্ৰতি আকৰ্ষিত আছিল কিন্তু সেই বুলি তেখেতে গানবোৰ তেনেকুৱা ধৰণৰ বিকৃত ভাৱত তেখেতে লোৱা নাছিল এতিয়া মই নকওঁ কিন্তু যিসকলে তেনেকুৱা ধৰণৰ কৰিছে তেখেতসকলে হয়তো কি ধৰণে কৰিছে তেখেতসকলৰ সেইটো বিচাৰ্য বিষয় এতিয়া মই খালি এটাই ক'ব বিচাৰিছোঁ আমাৰ যেতিয়ালৈকে ৱেষ্টাৰ্ণ আৰু মডাৰ্ণ এই দুটা ক্লাছিফিকেশ্যন যেতিয়া আমি নাজানিম তেতিয়ালৈকে হয়তো আমাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত আজি আমাৰ অসমীয়া ফকখিনিৰ ওপৰত পৃথিৱীৰ বেলেগ বেলেগ ধৰণৰ ভাষাৰ যিখিনি আমাৰ পৃথিৱীৰ যিখিনি বেলেগ বেলেগ ধৰণৰ কালচাৰ আছে বা তেখেতসকলে জড়িত আৰু বাহিৰৰ দেশৰ যিখিনি মানুহ অসমত আহি পেলাই আমাৰ অসমীয়া সংস্কৃতিটোৰ ওপৰত অধ্যয়ন কৰি আছে আমাৰ ফিলচফিৰ ওপৰত অধ্যয়ন কৰি আছে যেনেকুৱা ধৰণৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ মাজুলীৰ কথাটো আমাৰ মাজুলীৰ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি আমাৰ থলুৱা বাদ্য তেখেতসকলে আৱিষ্কাৰ কৰা বা তেখেতসকলে সৃষ্টি কৰা যিখিনি থলুৱা বাদ্য আছিলে সেই থলুৱা বাদ্যৰ ওপৰত তেখেতসকলে বিশ্লেষণ কৰিছে এটা ৰিচাৰ্চ কৰি আছে গতিকে তাৰ পৰা গম পায় যে কি আমাৰ নিজৰ অসমীয়া সংস্কৃতিটোৰ ভিতৰতে এতিয়া ধৰি লওক কিছুমান এনেকুৱা এলিমেণ্টছ আছে যিবিলাক নেকি আমি এতিয়া ইচ্ছা কৰিলে বাহিৰত প্ৰকাশ কৰিব পাৰোঁ নিশ্চয় নিশ্চয় কিন্তু তাৰ ভিতৰত হয়তো আমাৰ এনেকুৱা ভাৱ হৈছে বৰ্তমান যিহেতু এতিয়া আধুনিকতাৰ প্ৰভাৱ পৰিছে চাৰিওফালৰ পৰা টেকনিকেলি হওক বা তেনেকুৱা সেইটো হয় কিন্তু সেইটো বুলি যে তুমি এটা গান এটা বিকৃত কৰিবা সেইটোওতো নহয় সেইটো নহয় আজি ধৰা হ'ল সেই বস্তুটোৰ ওপৰত লৈ পেলাই হয়তো মানসিকভাৱে আমাৰ ধৰি লওক মনত এনেকুৱা ধৰণৰ এটা ভাৱ হৈছে নেকি মিছাতে যে গানবোৰ এনেকুৱা হ'লে আমাৰ গানবোৰ মডাৰ্ণ নহ'ব নেকি আমাৰ ভাৱ হৈছে নেকি তেনেকুৱা ধৰণৰ যে ৱেষ্টাৰ্ণ ফিলটো গানত নানিলে জানো আমাৰ গানবোৰ মডাৰ্ণ নহ'ব নেকি তাৰ কাৰণতে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰিম তেখেতসকলে হয়তো তেনেকৈ ভাবিব পাৰে যে আমি ৱেষ্টাৰ্ণ কালচাৰৰ ফিলটো যদি আমাৰ গানত যদি আমি নিদিওঁ তেতিয়াহ'লে আমাৰ গানবোৰ মডাৰ্ণ নহ'ব আমাৰ গানবোৰ বাহিৰতো ছ'চিয়েল মিডিয়াত তোমাৰ যিকেইটা গানে খলকনি লগাইছে বা ৰাইজে আঁকোৱালি লৈছে আপাৰ আছামতো লৈছে বা অসমৰ বাহিৰত মেঘালয়তো তোমাৰ কিছুমান গান ৰাইজে আঁকোৱালি লৈছে সেই গানটো যদি অলপ গুণগুণাই দিয়া দৰ্শকৰ বাবে ঠিক তেনেকুৱা ধৰণৰ মোৰ দুটি গীত মই প্ৰথমটো গীতে তেনেকুৱা ধৰণৰ এটা অকণমান আলোড়নৰ সৃষ্টি কৰিছিল আৰু যি লিটিল বিট আৰু
তাৰ ভিতৰত মোৰ 2017 চনৰ 10 জুনত ৰিলিজ হৈছিল জজদাই মিউজিক কৰিছিলে লিৰিক্সটো মই নিজে লিখিছিলোঁ টিউনটো মোৰ আছিলে কলং পাহাৰ বুলি এটি গীত আৰু সেইটো পাহাৰ ভৈয়ামৰ এটা সমন্বয়ৰ গীত আছিল অকল ৰাণী বুলি পেলাই শব্দ এটা তাতে আছে কিন্তু বহুতে ভাবিব পাৰে নিজৰ ঠাইখনক লৈ লিখা বুলি নহয় আৰু সমন্বয়ৰ এটা গীত পাহাৰ ভৈয়ামৰ মাজত মই গাইছোঁ হৌ কলং পাহাৰৰ তুমি গাৰো ছোৱালী হৌ জিৰাং পাহাৰৰ তুমি তুমি গাৰো ছোৱালী হৌ জিৰাং পাহাৰৰ তুমি খাচী ছোৱালী পাহাৰী মইনা তুমি ধুনীয়া ৰূপৰো তুলনা নাই অ গুণৰো তুলনা নাই মনে মনে আহি অজানিতে মোৰ বুকুতে লোলা যে ঠাই হৌ কলং পাহাৰৰ তুমি গাৰো ছোৱালী হৌ জিৰাং পাহাৰৰ তুমি খাচী ছোৱালী তন্ময় পূজাৰ প্ৰস্তুতি কেনেকুৱা পূজাৰ প্ৰস্তুতি ঠিকে ঠাকে চলি আছে পূজাত প্ৰগ্ৰেম হ'ব আমাৰ ওচৰতো আছে এনেকৈ মোৰ ঠাইতো আছে আমাৰ ৰাণীপাট গাঁও তাতে আছে আৰু শুৱালকুছিত আছে এনেকৈ আশে পাশে আছে 3-4খনমান প্ৰগ্ৰেম হৈছে আৰু এনেকৈ আৰু আজিকালি দেখিবলৈ পোৱা যায় যে এটা অনুষ্ঠানত মাতিলে এজন গায়কে তোমাৰ 500ৰ পৰা 6 লাখ কিছুমানে 10 লাখলৈকে ডিমাণ্ড কৰে সেনেকুৱা ক্ষেত্ৰত তুমি কি ক'বা এতিয়া মই ভাবোঁ এটা যিটো নিৰ্ধাৰিতভাৱে কোনেও মানে তেনেকুৱাকৈ মানে নিৰ্ধাৰিত এমাউণ্ট এটা ল'ব নালাগে আৰু যিহেতু গায়ক বুলি ক'লে শিল্পী হিচাপেও মানুহে স্বীকৃতি দিব ভাল পায় যদিও মানে শিল্পীৰ আমি নিজে যদি শিল্পী বুলি পেলাই নকলেও মানুহবিলাকে শিল্পী হওক বুলি পেলাই আশীৰ্বাদ কৰে আৰু ৰাইজৰ আশীৰ্বাদ বুলি ভাবোঁ গায়ক এজন আৰু ৰাইজে বিচাৰে আৰু যে এখন দাপোন স্বৰূপ বিচাৰে সমাজৰ কাৰণে কিবা এটা যাতে কৰে এনেকৈ তো ভাবোঁ কি যিহেতু গায়ক এজন শিল্পী হ'ব পাৰে গতিকে তেখেতসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতা নিশ্চয় আছে গতিকে তেখেতসকলে এমাউণ্টটো সমিতিৰ লগত ডিছকাশ্যন কৰি পেলাই নিৰ্ধাৰণ কৰাটো বেছি ভাল হয় বুলি ভাবোঁ আৰু কম্প্ৰমাইজৰ মাজত চলাটো ভাল বুলি ভাবোঁ কাৰণ আমাক যদি ৰাইজে ইনভাইট নকৰে বা নামাতে তেতিয়াহ'লে আমি হয়তো সেই প্ৰগ্ৰেমখন নাপাবও পাৰোঁ তেনেকৈ ৰাইজৰ মৰম যেতিয়ালৈকে আমাৰ ওপৰত থাকিব তেতিয়ালৈকে তাৰমানে অনুষ্ঠানটো বা আমাৰ যিখিনি চলাই নিব পৰা যিখিনি আমাৰ বা কাৰ্যসূচীৰ লগত আমি যেনেকৈ চলিম আৰু গায়ক হিচাপে যে অনুষ্ঠানটো পৰিৱেশন কৰিব যাম তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে ৰাইজে আমাক মৰম দি থাকিব তেতিয়ালৈকে আমি ৰাইজৰ মাজত গায়ক বা শিল্পী হিচাপে আমি চলি যাই থাকিব পাৰিম আৰু অকল আমাৰ সৰু সুৰাখিনিৰ কথা কোৱা নাই ডাঙৰখিনিৰ কথা কৈছোঁ আৰু সেইটোৱে আৰু ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা মোৰ ডাঙৰ পৰিকল্পনা এটা আছে যে আমাৰ অসমৰ যিখিনি থলুৱা সংস্কৃতিৰ অলৰেডি 2-3টা ভাষাত গান গালোৱে কিন্তু আমাৰ কিছুমান আমাৰ অসমীয়া হিষ্ট্ৰীটোক লৈ আৰু আমাৰ অসমীয়া কালচাৰলৈ কিছুমান ফক কিছুমান এলিমেণ্টছবিলাক বুটলি এটা ডাঙৰ এটা প্ৰজেক্ট কৰাৰ বহুত সপোন এটা আছে আৰু অসমীয়া যুৱক হিচাপে বিহু সুৰীয়াই হওক বা বিহু এটা যদি নুশুনো কিবা আধৰুৱা লাগিব এটা বিহু হওক বা বিহু সুৰীয়াই হওক ঠিক আছে মই ধুনীয়া মোৰ ভাল লগা খগেন মহন্তৰ গীত শুনি মই বহুত ভাল লাগে তেখেতসকল আমাৰ কাৰণে আদৰ্শ গতিকে তেখেতৰ এটা খুব যুগমীয়া গীত বিহু বুলি ক'লে যিখিনি সময়ত সেই গীতবোৰে মানে প্ৰাণ পায় আৰু আলোড়নৰ সৃষ্টি কৰে আৰু তেনেকুৱা পাৰৰ পাখিন গাঁঠি দিলো ফুলাম চিঠিখনি জনাবলি জগতখনক বিহুৰ লগনি পাৰৰ পাখিন গাঁঠি দিলো ফুলাম চিঠিখনি জনাবলি জগতখনক বিহুৰ লগনি তোমাৰ এটা যদি হিন্দী গান শুনিব বিচাৰো কোনটো শুনাবা ঠিক আছে এতিয়া বৰ্তমান হিন্দী গান বুলি ক'লে ৰিচেণ্টলি 2-3টা গীত মোৰ ভাল লাগে
কেশৰী চিনেমাখনৰ এটি গীতবোৰ খুব ভাল লাগে সেইটো অকণমান গুণগুণাই দিছোঁ লিৰিক্সটো কিন্তু গোটেইখিনি মোৰ মনত নাই আৰু ভুলে শুদ্ধই গাইছোঁ আৰু মই তলবাৰোं से सर बार दिए अंगारों से जिस्म जलाया है एक केसरी रंग सजाया है तेरी मिट्टी में मर जावा इतनी सी है दिल की आरज़ू तेरी मिट्टी में मर जावा इतनी सी है दिल की आरज़ू तेरी नदिया में बह जावा इतनी তুমি কৈছিলা যে তোমাৰ দেউতাই তোমাৰ আইডল দেউতাই তোমাক প্ৰেৰণা দিছে তুমি দেউতাৰ কাৰণে খগেন মহন্তৰ যিবিলাক গান তোমাক সৰুতে শুনাইছিলে খগেন মহন্তদেৱৰ তোমাৰ দেউতাৰ কাৰণে এটা গান অলপমান গুণগুণাই দিবানে ঠিক আছে ওকে মই চেষ্টা কৰিছোঁ আজিকালি মানে সময়ৰ সূত্ৰত ধৰি লওক পুৰণা গান কিছুমান হয় 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 আৰু মানে কেনেকুৱা হয় আমিও সেইবিলাক গানৰ চৰ্চাৰ পৰা মানে এতিয়া মিছাকৈ লাভ নাই আৰু আমিও আঁতৰি অহা নিচিনা হয় কিন্তু তথাপি যিখিনি মনত আছে মই গাইছোঁ কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দম দম দবাতে কোনে কোব মাৰে ডাৱৰৰ আৰে আৰে ও জেউতি তোলৈ মোৰ মনত পৰে ও জেউতি তোলৈ মোৰ মনত পৰে এহে কাউৰী পৰে এনেকৈ যদি গান শুনি থাকোঁ সময় কেতিয়া পাৰ হৈ যাব আমি ক'বই নোৱাৰোঁ বতৰৰ ডাৱৰীয়া কৰি আহিছে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম এতিয়া আমি আছিলোঁ পলাশবাৰী ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অতিকে মনোমোহা ঠাই আপোনালোকো আহক এই নদীৰ পাৰলৈকে ইয়াৰ পৰিয়াল লৈ আহক ইয়াৰ আমেজ লওক উপভোগ কৰক ইয়াৰে পৰিৱেশ আমি ইয়াৰ পৰা উভতি যাওঁতে তন্ময়ৰ লগত আমি কথা পাতি যাম এতিয়া উভতো কাৰণ বতৰ বেয়া কৰি আহিছে নহ'লেতো গান শুনিলে শুনি থাকিব মন যায় আৰু এনেকুৱা এজন ব্যক্তি নাই যিয়ে গান শুনি বেয়া পায় গান শুনি থাকিবই মন যায় তথাপি সময়ৰো অভাৱ বতৰেও আজি আমাক কিছু দিগদাৰ দিলে সেইকাৰণে আমি এতিয়া ইয়াৰ পৰা উভতিম আৰু বাটত আমি তেওঁৰ লগত কথা পাতিম তেওঁক কেনেকৈ যোগাযোগ কৰিব তেওঁক মঞ্চত মাতিবলৈ হ'লে আপোনালোকে কি নম্বৰত ফোন কৰিব লাগিব গোটেইখিনি কথা পাতিম তাতেই আপোনালোকে তেওঁৰ যোগাযোগৰ ঠিকনাটো পাব বলক তন্ময় তোমাক যদি মানুহে মঞ্চত বিচাৰে বা সাংস্কৃতিক সন্ধিয়াবিলাক হওক পূজা আহি আছে দেৱালী আহি আছে ছিজন এটা আৰম্ভ বুলি ক'ব পাৰি তোমাক ক'ত কেনেকৈ যোগাযোগ কৰিব ৰাইজে অভিয়াছলি মোক তেখেতসকলে যোগাযোগ কৰিলে মোৰ নিজৰ ফেচবুকত মোৰ নম্বৰ দিয়া আছে অংকুৰ তনয় মই নতুনকৈ আকৌ এটা ফেচবুক একাউণ্ট খুলিছোঁ তাত অংকুৰ তনয় যদি আপোনালোকে ফেচবুকত যদি চাৰ্চ কৰে তেতিয়া মোক তাতেও পাব ডাইৰেক্টলি আপোনালোকে মেছেজো কৰিব পাৰে ইনবক্সতো মেছেজ কৰিব পাৰে মোক আৰু লগতে মোৰ দুটা অসমত জনপ্ৰিয় ফেচবুক পেজৰ লগত মই জড়িত তেখেতসকলৰ লগতো যদি যোগাযোগ কৰে তেনেকৈ এটা হ'ল জলিউড নাও আৰু এটা প্ৰয়াস তেখেতসকলৰ থ্ৰুৱেদিও আপোনালোকে মোক যোগাযোগ কৰিব পাৰে আৰু মই মাজে মাজে মই মোৰ নিজৰ এডভাৰটাইজ এটা কৰি থাকোঁ যে মোক মানুহখিনিয়ে যাতে সহজতে পায় বা আমি যাতে একেলগে কণ্টেক্টত থাকিব পাৰোঁ তাৰ কাৰণে ফেচবুকত প্ৰায় মই নিজৰ এডৰ লগতে মই কণ্টেক্ট নাম্বাৰটো মই দি দিওঁ আৰু মই ইতিমধ্যে ক'লোৱে যে মই ফেচবুকৰ জৰিয়তে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে তেখেতসকলে আজিৰ অনুষ্ঠানটো আমি ইয়াতে সামৰিম সময়ো কম বতৰো বেয়া আগতেই কৈছোঁ মোৰ লগত আছিলে মোৰ সহযোগী সাংবাদিক জুৰি তেওঁৰ এটা ইউটিউব চেনেলো আছে জুৰিজ ব্লগ তাতো তেওঁৰ ভিডিঅ'বিলাক পাব সুন্দৰ ভিডিঅ'গ্ৰাফী কৰে এডিটিং কৰে তাইৰ ভ্লগবিলাকো চাব আৰু তন্ময়ক আজি আমি ইয়াতেই বিদায় দিম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ ঐ কোমলকৈ বাহৰে ঐলেকে চিলে হুকাও ঐ পাতলকৈ পাৰৰে পাখি ওবা লাগি বাজিছে ঐ মন চিঙা সুৰি ঐ
আমাকৈ নথবা ৰাখি কেলৈ লাগিছে কাম চৰাই ৰঙাটোত হাজোনে কাচোনে কাম চৰাই ৰঙাটোত কেলৈ লাগিছে কাম চৰাই ৰঙাটোত হাজোনে কাচোনে কাম চৰাই ৰঙাটোত কেলৈ লাগিছে উঠে বলাই লবিউত চামহে পাপলাই তো মইনা মইনা জান ভুকি মোৰ এৰি মোৰ পেটৰে ভোক এইখিনি